আজি ক'বলৈ ওলাইছোঁ এজন সফল ব্যৱসায়ীৰ এটা সৰু কাহিনী। ৰাজেশৰ ঘৰ এখন সৰু চহৰত। তেওঁৰ সৰুৰে পৰাই এটা মন আছিল যে তেওঁ এজন সফল ব্যৱসায়ী বনাৰ। ৰাজেশে সৰুৰে পৰাই ব্যৱসায়ী জগতখনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল। ৰাজেশে সৰুৰে পৰাই স্কুলীয়া দিনৰে পৰাই কিছুমান সৰু সৰু ব্যৱসায় আৰম্ভ কৰিছিল, যেনে ওচৰ চুবুৰীয়াক শাক-পাচলি বিক্ৰী কৰা আদিৰ দৰে। স্কুল শেষ কৰি ৰাজেশে এখন সৰু ষ্টলৰ পৰাই নিজৰ ব্যৱসায় আৰম্ভ কৰে। তেওঁ নিজৰ সামগ্ৰীৰ মানদণ্ডৰ প্ৰতি বিশেষ গুৰুত্ব দিছিল আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তা বুজিবলৈ চেষ্টা কৰিছিল। ৰাজেশে নিজৰ ব্যৱসায় আগবঢ়াই নিয়াত অভিনৱ পদ্ধতি গ্ৰহণ কৰিছিল। ৰাজেশৰ ব্যৱসায় লাহে লাহে আৰু আগবাঢ়িবলৈ ধৰিছিল। ৰাজেশে বিক্ৰী কৰা যি সামগ্ৰী, সেই সামগ্ৰী নতুন নতুন বজাৰলৈ লৈ গৈছিল বিক্ৰীৰ বাবে। ইয়াৰ লগতে ৰাজেশে নিজৰ কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিছিল আৰু ব্যৱসায়িক ক্ষেত্ৰত আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাইছিল। বন্ধুসকল, ইয়াত মনত ৰাখিবলগীয়া কথা কি জানেনে? ৰাজেশে ব্যৱসায়ত আগবাঢ়িবলৈ কাৰণে কঠোৰ পৰিশ্ৰম কৰিছিল। ১ নম্বৰ, ৰাজেশে গ্ৰাহকৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিছিল। ২ নম্বৰ, ব্যৱসায় আগবঢ়াই নিয়াত অবিৰত প্ৰচেষ্টা। ৩ নম্বৰ, নিজৰ কৰ্মচাৰীসকলক সুন্দৰভাৱে নেতৃত্ব দিছিল। ৰাজেশৰ কাহিনী আমাক বুজাইছে ব্যৱসায়ত আগবাঢ়ি যাবলৈ কঠোৰ পৰিশ্ৰম, অবিৰত চেষ্টা আৰু নিষ্ঠাৰ প্ৰয়োজন আছে।